ঘটনাটো কিন্তু মানে বন্দনা বুলি ছোৱালীটো আৰু ধন্তি নে ধনজিত মানে সিহঁতে সম্পত্তি লগতে কৰাইছে তো ওৰ ওপৰত গাত দোষ নাই নিচা জাতীয় বস্তু খুৱাই দি কিনে কামটো মানে ধন্তি আৰু বন্দনা কৰিছিলে বন্দনাৰ অন্য এটা নাম অনামিকা আগতে অনামিকা বুলি কৈছিলে আমাক মিছাও কৈছিলে তাইয়ে কৈছিলে ছোৱালীয়ে কৈছিলে ঘৰত কিন্তু আমি পৰহি আৰু কালিয়ে গম পাইছো বন্দনা বুলি ফেব্ৰুৱাৰী 2 তাৰিখে মন্দিৰত হৈছে ৰিচিপশ্যন আছিলে কাইলৈ ৰিচিপশ্যন হোৱা কথা কাইলৈ ৰিচিপশ্যন হোৱা কথা চব্জি দোকানখন ক'ত দাদা ৰাস্তাত আগতে ইয়াতে আছিলো এতিয়া আমাৰ কাষ্টমাৰ নাযায় ৰাস্তাত বহাইছো ভালে বিক্ৰী বাৰ্তা বেয়া নহয় আপুনিও আহিব লৈছে দাদাও আছিল ভাইটিও আছিল চবেই লয় মোকো ভাল পাই মই 2 টকা হ'লেও কামত বিকো কাৰো লগত বহিমান আজি বোলে পইচা নাই কালি দিবি যা সেনেকেও কওঁ যা বাবা যা ষড়যন্ত্ৰ এলা মিছা কথা চব মদ মোৰ আগতে আছে কিন্তু এই ঘটনাটো কিন্তু মানে বন্দনা বুলি ছোৱালীটো আৰু ধন্তি নে ধনজিত মানে সিহঁতে সম্পত্তি লগতে কৰাইছে কিন্তু ওৰ ওপৰত গাত দোষ নাই ওৰ মানে নিচা জাতীয় বস্তু হাজবেণ্ডে কিবা কৈছিলে নেকি এইটো ঘটনা কোৱা নাছিলে নিচা জাতীয় বস্তু খুৱাই দি কিনে কামটো মানে ধন্তি আৰু বন্দনা কৰিছিলে কিন্তু ইয়াক মানে সংযুক্ত কৰা হৈছে মানে নিচা জাতীয় বস্তু খুৱাই যে কিনে চিনি মই পোৱা নাছিলো কিন্তু মই পৰহি না কালি গম পাইছো পৰহি আৰু কালি অনামিকা বুলি আগতে অনামিকা বুলি জানিছিলো বাইদেউহঁতৰ নামটো বন্দনাৰ অন্য এটা নাম অনামিকা আগতে অনামিকা বুলি কৈছিলে আমাক মিছাও কৈছিলে তাইয়ে কৈছিলে ছোৱালীয়ে কৈছিলে ঘৰত কিন্তু আমি পৰহি আৰু কালিয়ে গম পাইছো বন্দনা বুলি মই মৰিম মোৰ ল'ৰাটোক তোমালোকে ঘূৰাই দিয়া মোৰ ল'ৰা বিনা দুখী এক দানৰ দুখ নাই বুলি কৈ মই হাত লাগি মোৰ কাটি লৈ যাওক মই কাটি দিছোঁ আপোনালোকক মই কষ্ট কৰি ভাত খাওঁ চব্জি বেপাৰ কৰোঁ মোৰ ল'ৰাটো চব্জি দোকানতে থাকে তাৰে ভিতৰত এইগিলা কেইটা কি ভাত আছে মই নাজানো বাবা মিছা কৈ লাভ নাই এইগিলা চব ষড়যন্ত্ৰ একবাৰ নহয় মোৰ গল লৈ যাব পাৰে কাটি কেনে মই মিছা কথা কেইটা নকওঁ সৰুৰ পৰাও কোৱা নাই আজিও নকওঁ এগুলা সব ষড়যন্ত্ৰ মদন নিচাত এগুলা কৰিছে বেলেগ কথা গোটাই চব্জি ডাঙৰ পৰাই বস্তা ডাঙৰ পৰাই সি মোক ডাঙৰ বনাই মোৰ এক্সিডেণ্ট আছে বুকুত বাপৰে বাপ নকব আৰু ভাই তোমালোকে যেনেকুৱা কথা পাতিছা এনেকুৱা মোৰ ল'ৰাও কথা পাতে আকৌ নহয় মোৰ ল'ৰাও তোমালোকে আজি মোৰ ঘৰত বিয়া মৰি যাওঁ মোৰ ল'ৰাটোক আনি দিবা তাৰ মোৰ ল'ৰা কোনো দুখ নাই কিন্তু পুলিচৰ ওচৰত আপোনাক সুধিছোঁ আপোনাৰ অৱস্থা গম পাইছোঁ পুলিচৰ ওচৰত এটা ষ্টেটমেণ্ট দিছে এই বন্দনা নামৰ যিগৰাকী মহিলা তেওঁৰ সৈতে ধন্তি আৰু অৰূপে মিলি একেলগে মাৰ্ডাৰ কৰাৰ প্লেন কৰিছে বুলি এটা ষ্টেটমেণ্ট পুলিচত দিছে কালি কমিশ্যনাৰে কৈছে পুলিচ কমিশ্যনাৰে মিছা এগুলা মিছা হৈছে গোটা খাইছো সি নিচাত কৈছে পুৰা চকু ফুলি আছে তাৰ যেতিয়া পুলিচে নিব আহে তাৰ পুৰা নিচাত চকু ফুলি আছে মোক গোটা খাইছে শিৱৰাত্ৰি পূজাত দিলে নিছি না 12টা বজাত আহি পেলাই নিছি তেতিয়া সি কৈছে আহি কি গোটা খাই কৈছে মাই মোৰ নিচা হৈছে গাটো বেয়া লাগছে মই শুম মই ভাত নাখাওঁ হাঁহি আছে খুব হাঁহি আছে কইনা কৈছে মাই কেনেকৈ হাঁহি আছে পুতাকে মই চব ঘোটা খাইছে ঘোটা খাৱাৰ অভ্যাস নাই তাৰ মই হজম কৰিব পাৰি সি ঘোটা হজম কৰিব নোৱাৰে তেতিয়া তাই কৈছে আপুনি দেখোন মাই দেউতা ঘোটা নাখালাক তাতে বাহিৰত যাকে খালাক কৈছে আমাৰ মাই বনোৱা ঘোটা খোৱাত নালকে ভাগ নিয়ে আপোনালোকৰ ঘৰলৈ আহিছে বন্দনা আগতে আছিল অনামিকা আজি 1 বছৰমান অহা নাই আগতে আছিল আজিলৈকে আমি একো নাজানো জানিলে মই বেলেগৰ ছোৱালী এটা আনিবকে দিলো হয় মই এতিয়া মোৰ ছোৱালীটো এটা মোৰ পাপ হৈছে নে নাই বেলেগৰ ছোৱালী এটা এতিয়া মোৰ দৰে পুহিলেওতো মই ল'ৰাটোৰ সমান সুখ দিব নোৱাৰো নিজৰ মতাটোৰ সমান বেলেগে সুখ দিব পাৰিব নেকি যদি সি মোক কলা কৈ তেতিয়া ক'লে বাবা তোৰ ইমান ডাঙৰ ঘটনা এটা কৈছে জেলত যাব লাগিব তই ছোৱালী আনিব নোৱাৰা মই তেনেকৈ ক'লো হয়নে নাই